কামনি বাইদেউ কি হ'ল বৰা চিষ্টাৰ্ছ ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে থাম্বনেইল লিখি গম পাইছেই আজি আমাৰ নৌখোৱা আছে আৰু বলো আপোনালোকক সেই দেখুৱাব বিচাৰিছোঁ আমাৰ নৌখোৱা কেনেকৈ পাতে। লগতে আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব, লাইক কমেণ্ট শ্বেয়াৰ জৰুৰ কৰিব। চ' বলো ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া বৌয়ে ভাত বনাই আছে। কি বনালে? মাংস জোল কৰি চুনি দিয়ে এইটো নখোৱা আগদিনা ৰাতি বৰ্তা দাদা আমি মানে সকলোৱে একেলগে জুই ফুৱাই আছিলোঁ। আমি সকলোৱে জুই ফুৱাই আছোঁ। ৰাতিপুৱা হৈ গ'ল। ৰাতিপুৱা 5:30 বজাৰ পৰা আমি আৰম্ভ কৰিলোঁ আমাৰ নখোৱাৰ নীতি নিয়ম কিছু। এয়া ভণ্টিহঁতে চব্জি কাটি আছে আৰু এয়া ডাঙৰ দাদাই মাছ কাটি আছে আৰু বাকী আছে চব্জি মাংস কাটিবলৈ আৰু বাকী আছে। আৰু এইফালে মই চব্জি ধুই আছোঁ। পিঁয়াজ জলকীয়া আৰু গাজৰ ধুই কমপ্লিট হ'ল। তাৰপাছত এই পৰিৱেশটোত বা আৰু ডাঙৰ ছোৱালীজনী ভতিজাজনীয়ে বাচন বৰ্তন কেৰাহী কিবাকিবি আনিব গৈছিলে। আমি 8টা ঘৰে একেলগ হৈ নখোৱাটো পাতোঁ। মানে আগৰ পৰাই আমাৰ আজু ককা দিনৰ পৰাই পাতোঁ। তো এতিয়া আপোনালোকক আমাৰ ঘাই ঘৰটো দেখাব বিচাৰিছোঁ। এয়া হৈছে আমাৰ ঘাই ঘৰ, যিটো আমাৰ ডাঙৰ বৰ্তাৰ ঘৰ। ৰঙালাও গুটি শেষ কৰিলোঁ। এতিয়া চালাড বনাই আছে। এয়া জলকীয়া আদা খুন্দি আছে। চুৰপুলিচ খেলি আছে। একো নহয় দেখা জলপান খাই লৈছে। চাৰিজনী নাই মাক আনিব গ'ল, মাক আনিব গ'ল, হাঁহ আনিব গৈছে। আমাৰ যেতিয়া ঘৰলৈ ককা বৰ্তাহঁতি আহে, যদি ভকত হয় তেতিয়া সেৱা কৰিহে সিহঁতক ভাত বা চাহ জলপান দিয়া হয়। এতিয়া আমাৰ নখোৱাত এতিয়া চাহ দিয়া হৈ গ'ল, চাহ দিবৰ কাৰণে সেৱা কৰা হৈ গ'ল। এতিয়া এই সেৱাটো কৰিছে ভাত খাবৰ কাৰণে। সেৱাটো কৰাৰ পাছতহে নচাউলৰ ভাত গোটেইখিনিয়ে এতিয়া সেৱা কৰিব ভকতসকলক ভাত খাবৰ কাৰণে। এই সেৱাটো কৰাৰ পাছতহে আমাৰ ভকতসকলক নহয় যামগৈ এতিয়া। বৰ্তা ককাহঁতক সেৱা কৰি লৈছে, সেৱা জনাই লৈছে। দেখিছে সেৱা জনাই আছে। এইজন বৰ্তা একদম আগত সেৱা কৰি থকা এজন ডাঙৰ বৰমা আছিলে। পাকঘৰলৈ আহিলোঁ আকৌ। পাকঘৰত এইখিনি নচাউলৰ ভাতখিনি ইয়াতে বনাই ৰাখিছে। এনেকৈ থালিবোৰ ডাঙৰ ঢাকন নাই, সেইটো কাৰণে কলপাতেৰে ঢাকি থৈ দিয়া হয়। অসমীয়া মানুহৰ প্ৰায় সকলোৰে চাগে কলপাতেই ঢাকা হয়। এইটো আমাৰ পানী চুঙা, য'ত চাহ জলপান বনোৱা হয়। দাদাই মাংস দিছে, হাঁহৰ মাংস আৰু হাঁহ মাংস। এজনী মা, এজনী বৰমা আৰু এইজনী আমাৰ ডাঙৰ বৰমা। হাই কৰি দিওঁ বৰমা, এনেকৈ কৈ দিছোঁ। হাই কৈ দে। হাই এনেকৈ ক'ক, এনেকৈ ক'ক মোবাইলত। এইফালে চাই দিয়ক, এয়া আমাৰ বৰমা। এজনী আমাৰ বৰমা। বৰ্তমান আমাৰ নতুন খোৱা হৈছে দেই আজি। আমাৰ ডাঙৰ বৌ বৌ হাঁহি দিয়া। তাৰপিছত এজনী আমাৰ দ্বিতীয় বৌ, চাই দিয়া। খালে আমাৰ 4 নম্বৰ বৌ, 4 নম্বৰ বৌ এটা লৈ এয়া মাংস বনাই আছে। কি মাংস এইখিনি কৈ দিয়ক।
হাঁহ মাংস এইখিনি লোকেল মুৰ্গী এয়া মাছ তৰকাৰী ইয়াত মাছ আছে এইবিলাক মাছ আৰু তৰকাৰী বিলাহী ফুলকবি এইডাল বৰ্তমান লাঠি দেই লাঠি নহয় এনেকুৱা আমি হেতা ব্যৱহাৰ কৰোঁ এইখিনি হৈছে তাও মাৰি ৰঙালাও আৰু হাঁহ মাংস দি বনাইছো দিয়ক এইডাল আমি হেৰি দাওমাই বুলি কওঁ উখনীয়াও আৰু তোমাৰে চুলিখিনি দাওমাই নিচিনা বুলি এটা গীত আছে যে সেইখন বুলি কয় এইখিনি হৈছে আকৌ হাঁহ মাংস কোমোৰা হাঁহ মাংস চোন বাৰু ৰাইজে সকলোৱে আৰু এইখিনি হৈছে মাটিদাল এয়া চাব পাৰে এনেকৈ ঢাকি থৈছোঁ আমাৰ মাটিকলাই বাকলিটো আছে এইখিনি উঠাই নিদিওঁ মানে এইখিনি হৈ গৈছে বৰ্তমান এতিয়া ৰাইজক খাবলৈ দিব পৰা হৈছে এয়া এজনী আমাৰ বৌ এজনী বৌ তাৰপিছত এয়া আমাৰ মটু বাচন ধুই আছে এয়া আমাৰ বাই এজনী বনাইছা তুমি অমিতাৰ চালাড আৰু বনাই থৈ দিয়া আছে আৰু বাকীখিনি বনালে এতিয়া অকল অমিতাটো এয়া চালাড আৰু এতিয়া ইয়াত অমিতা এড কৰিব অকল বাকী হৈ যাব আৰু কাম বেছি সময় কম হৈছে বাহঁত থাকোঁতেতো আমি কাম কৰিব লগা নহৈছিলে এয়া বৰমাই এয়া মোৰ বাতি প্লাষ্টিকৰ ডিছপ'জেল এয়া ভাত পাইছে আমাৰ ভৰি কেনেকুৱা হৈ আহে বাৰু আমাৰ সৰু বৰমা হাই কৈ দিয়ক এনেকৈ কৈ দিয়ক হাই কৈ দিয়ক হাই কৈ দিয়ক কৈছোঁ এই মোৰ মোবাইলটোত হাই কৈ দিয়ক অঁ এইটো আমাৰ বৰ্তা গাঁও বা বৰ্তা কি ডিষ্টাৰ্ব দিলে আপোনাৰ গোৱাটো ধুনীয়াকৈ ভিডিঅ' কৰি থৈছিলোঁ যাব ধূলি পৰিব চাই দিয়া ৰাস্তাটো পাচন মজাত লাগিছে এজনীয়ে বাজিছে এজনীয়ে ধুইছে এজনীয়ে নিছে লগাইছে যে ইমান চিন্তা হৈছে নে তোমাৰ মূৰত হাতে মূৰে হাত দি কিবা এটা হৈছে ন কি হৈছে প্ৰেমত পইচা বোলে বিয়া চিয়া ভাত আমাৰ বাইদেউ ৰাতিপুৱা 4টা বজাৰ পৰা বনাই ভাত বনাই থৈছে এক নম্বৰ খকুৱা হয় ডিজাইন গাঁৱত এই আমাৰ শাহু মাই তিনিখিনি লৈ লৈছে এইখিনিয়ে নহয় যে তিনিখিনি লৈ লৈছে এগৰাকী আমাৰ বাইদেউ সদৰ মানে হেৰি কঁঠালগুৰিৰ পৰা আহি উপস্থিত হৈছে কেইগৰাকী আমাৰ বৰা বংশৰ হেৰি জীয়ৰী এই আমাৰ মাছৰ পেটু দিয়া বহি
চোৱা কোনখিনি বেছি ভাল হৈছে খাই উঠি আকৌ বাচন বৰ্তন সকলোখিনি ধুই মেলি চাফা কৰি আকৌ আমি ঘৰলৈ উভতি যাব লাগিব কাৰণে কেৰাহী বতোৱা সকলোখিনি ধুই কিনে ৰাখি আহিছোঁ। বৌ অকলে থাকে ন ঘৰত, বৌ কৰিব নোৱাৰিব যে এইবোৰ কাম, সেয়া আমি কৰি আহিলোঁ। চ' গাইজ আজি আমি ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। আমি আকৌ যাবলৈ ওলাইছোঁ ঘৰত তালাপত, মানে এইটো নিজৰে ঘৰ হয়, আকৌ আমাৰ ঘৰ তালাপতো আছে তাৰমানে, তো তালাপত আমি যাওঁ। চ' ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। টাটা, বাই বাই, চি ইউ ইন দ্য নেক্সট ভিডিঅ', বাই বাই।